খেতিটো আমাৰ সংস্কাৰ আৰু আমি অসমীয়া সমাজে আমাৰ খেতিৰ লগতে আমাৰ সভ্যতা। কিন্তু আচলতে আমি উঠি অহা প্ৰজন্মই লাহে লাহে আমি খেতিৰ পৰা আঁতৰি গৈছোঁ। আমি অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা কৃষি বিভাগৰ সহযোগত আমাৰ ফুলবাৰী গাঁও পঞ্চায়তৰ আমাৰ সমগ্ৰ ৰাইজৰ সহযোগত আজি আমি এটা সামূহিকভাৱে কঠীয়া ৰোৱা এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ। আগতে আমি দেখিবলৈ পাইছিলোঁ যে আমাৰ আইতা আমাৰ ককাহঁতে আমাৰ এইটো যিটো সামূহিক পৰিৱেশ সেইটো গাঁৱৰ ভিত্তিত হৈছিলে, গাঁৱত নিজেই কৰিছিলে ৰাইজে, ন খোৱা, ভুই ৰোৱা, এইবিলাক আমাৰ পৰম্পৰা আছিলে। লাহে লাহে নোহোৱা হৈছে। আমাৰ যিহেতু পৰিকল্পনা, যিহেতু আমি ৰঙানদী সমষ্টিৰ বিধায়ক, ৰঙানদী সমষ্টিত অনাগত দিনতো যি উন্নয়ন হ'ব এইটো কৃষিকেন্দ্ৰিক হ'ব। আৰু সেইকাৰণে আমি কৃষি ক্ষেত্ৰখনৰ লগত আমাৰ যুৱ প্ৰজন্মক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে মানুহে ক'ব তাৰে বিধায়কজনে গৈ পিনি ফটোশ্বুট কৰা, ফটোশ্বুটটো উদ্দেশ্য বা ফটো কৰিবলৈ অহাটো মেইন কথা নহয়। আজি মই পথাৰলৈ আহিছোঁ কিয় যে ইয়াৰ জৰিয়তে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি উঠি অহা প্ৰজন্মই আমাৰ পূৰ্বপুৰুষসকলৰ যি ঐতিহ্য, আমাৰ যি অস্তিত্ব, কাৰণ আপুনি দেখিছে যে এতিয়া লাহে লাহে আমি খেতি পথাৰৰ লগত জড়িত নোহোৱাৰ কাৰণে বিশেষ এটা জাতিয়ে আমাৰ পৰা লাহে লাহে অৰ্থনীতিটো লৈ গুচি গৈছে। এতিয়া আমি কাৰোবাক গালি পাৰি থাকিলেতো নহ'ব। আমি জাতিটোক আমি অৰ্থনৈতিকভাৱে সবল কৰিবৰ কাৰণে যিটো আমি কৈ থাকোঁ যে বজাৰ আমাৰ পথাৰ আমাৰ, এইবোৰ হাতে কামে কৰিবলৈ হ'লে আমি পথাৰলৈ নামিব লাগিব, পথাৰত নামিব লাগিব, বজাৰলৈ যাব লাগিব। এতিয়া দেখিছোঁ ৰঙানদী বহুত ঠাইত আমাৰ মহিলাসকলে গাহৰি কাটিছে, মুৰ্গী কাটিছে, মাছ কাটিছে। মই তেনেকুৱা ব্যক্তিসকলক বিচাৰি মহিলাসকলক মই গামোচা পিন্ধাইছোঁ। মই এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে ৰঙানদীত এটা সামগ্ৰিকভাৱে অৰ্থনৈতিক উন্নয়নৰ কাৰণে পুৰুষ মহিলা সকলোৱে মিলি, যুৱক সকলোৱে মিলি মই বিচাৰোঁ যে আমাৰ ইয়ালৈ অহা ৰঙানদীৰ কলেজলৈ অহা ল'ৰা ছোৱালীকেইটাইও কলেজলৈ আহোঁতে যাতে হাতত পাণ দুমুঠি লৈ আহি বজাৰত দি পিনি কলেজলৈ আহে, অন্ততঃ নিজৰ খৰচাকেইটা তেওঁ নিজৰ ওপৰত লৈ নিজে চেল্ফ ছাষ্টেইন, যিটো মানে নিজেই স্বনিৰ্ভৰশীল এজন যুৱ প্ৰজন্ম হ'বলৈ কাৰণে আশা। আৰু সেইকাৰণে আজি আমি পথাৰলৈকে আহিলোঁ। আমি আশা ৰাখিছোঁ অনাগত দিনত আমি 5টা বছৰৰ ভিতৰত ৰঙানদীক আত্মনিৰ্ভৰশীল ৰঙানদী, স্বনিৰ্ভৰশীল ৰঙানদী কৰিবলৈ সংকল্পবদ্ধ।